অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলটো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ দীৰ্ঘদিনীয়া মাননি বৃদ্ধিৰ দাবীৰ প্ৰতি এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি জনোৱা পৰিলক্ষিত নহ'ল। বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণাৰ বলি হোৱা অংগনবাড়ী আঁচনিত কৰ্মৰত ৰাজ্যৰ দুখীয়া ঘৰৰ মহিলাখিনিৰ কৰ্মৰ বিনিময়ত পাব লগা উপযুক্ত মাননি পোৱাৰ দাবীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বত যোৱা দিনবোৰত বহুতো আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছিল। অংগনবাড়ী আঁচনিত কৰ্মৰত দুখীয়া পৰিয়ালৰ সহজ সৰল মহিলাখিনিক কৰ্মৰ বিনিময়ত উপযুক্ত মাননি আদায় দিয়াৰ মিছা প্ৰলোভন দি চৰকাৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বত চলি থকা আন্দোলন স্থগিত কৰিবলৈ বাধ্য কৰাইছিল। মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক ডাঙৰীয়াই অংগনবাড়ী কৰ্মী সহায়িকাক মাননি বৃদ্ধিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা প্ৰতিবাদস্থলীত উপস্থিত হৈ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্মুখত মাননি বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু লগতে প্ৰতিবাদী অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নেতৃত্বক মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানীয়ে মাতি নি আলোচনাত বহি মাননি বৃদ্ধিৰ মিছা আশা প্ৰদান কৰিছিল। আমাৰ অসমৰ অংগনবাড়ী আঁচনিত কৰ্মৰত সহজ সৰল অংগনবাড়ী কৰ্মী সহায়িকাখিনিক চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি থকাৰ ফলত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বই আকৌ চৰকাৰৰ বিৰুদ্ধে মাননি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ প্ৰয়োজন অনুভৱ কৰি মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক মহোদয়লৈ প্ৰেৰণ কৰিছে জাননী। আহকচোন চাওঁ কি আছে অসম ৰাজ্যিক সন্থাই প্ৰেৰণ কৰা জাননীত। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা প্ৰতি মাননীয় সঞ্চালক মহিলা আৰু শিশু কল্যাণ বিভাগ, অসম চৰকাৰ, উজান বজাৰ, গুৱাহাটী ১। তাৰিখ ১৮ অক্টোবৰ ২০২৪। বিষয় মাননি বৃদ্ধিৰ দাবীত ১৭ মাৰ্চ ২০২৪ত স্থগিত কৰা কাৰ্যসূচী পুনৰ আৰম্ভ কৰাৰ জাননী। মহাশয়, সবিনয় নিবেদন এই যে অসমৰ ICDSত কৰ্মৰত অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কেন্দ্ৰৰ কৰ্মীসকলৰ বাবে বিগত ৭ বছৰ ধৰি তেওঁলোকৰ মাহিলী মাননি বৃদ্ধি হোৱা নাই। বৰ্তমানৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিৰ সময়ত এইসকল কৰ্মচাৰীয়ে কাম চলাই যোৱাটো অতি কঠিন হৈ পৰিছে। সেয়েহে মাননি বৃদ্ধিৰ দাবী জনাই বহু আবেদন নিবেদনৰ অন্তত বাধ্য হৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ২০২১ চনৰ পৰাই শান্তিপূৰ্ণভাৱে বিভিন্ন প্ৰকাৰৰ আন্দোলনৰ কাৰ্যসূচী পালন কৰিব লগা হৈছিল। ২০২৩ চনৰ ২৬ নৱেম্বৰৰ পৰা ১৭ মাৰ্চ ২০২৪ চনলৈ ভিন ভিন সময়ত কৰ্মবিৰতিও পালন কৰিব লগা হৈছিল। ২০২৪ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ সচল ধৰ্ণাস্থলীত দিনে নিশাই বহি ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰিব লগা হৈছিল। এই পটভূমিত আমাৰ সঞ্চালকালয়ে এক গ্ৰহণযোগ্য সঁহাৰি জনালে আৰু মাননি বৃদ্ধিৰ এক সুনিৰ্দিষ্ট প্ৰস্তাৱ অসম চৰকাৰৰ বিবেচনাৰ বাবে আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিলে। অন্ততঃ দুখ আৰু পৰিতাপৰ বিষয়ে যে বিভাগীয় সঞ্চালকৰ তৰফৰ উল্লেখিত মাননি বৃদ্ধিৰ প্ৰস্তাৱ
অসম চৰকাৰে আজিলৈকে মান্যতা প্ৰদান নকৰিলে। অসম চৰকাৰে অৰ্থাৎ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে নিজস্বভাৱেও কোনো বিকল্প প্ৰস্তাৱ অথবা মাননি বৃদ্ধিৰ ঘোষণা নকৰিলে, যাৰ ফলত ICDSৰ তৃণমূল স্তৰত সেৱা আগবঢ়াই থকা গৰীব ঘৰৰ মহিলা কৰ্মচাৰীসকলে অতি কঠিন আৰ্থিক পৰিস্থিতিৰ সন্মুখীন হৈ আছে। আৰ্থিক অনাটনত ভুগি থকা পৰিয়ালৰ একাংশ কৰ্মী অথবা সহায়িকাই প্ৰয়োজনীয় খাদ্যৰ অভাৱত ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰো উদাহৰণ আছে। চৰকাৰৰ এনে অমানৱীয় অৱস্থাৰ পটভূমিত আমি বাধ্য হৈ পূৰ্বতে 17 মাৰ্চ 2024ত স্থগিত ৰখা আন্দোলনৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰিবলগীয়া হ'ল। অহা 4 নৱেম্বৰ 2024ত আমি আপোনাৰ কাৰ্যালয়ৰ সন্মুখলৈ সমূহীয়াভাৱে আহিম আৰু আপোনাৰ ওচৰত আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিম। আশা কৰোঁ মহোদয়ে যাৱতীয় অনুমতি প্ৰদান কৰিব। লগতে আপুনি উপস্থিত থাকি আমাৰ দাবী সন্মিলিত স্মাৰক পত্ৰ গ্ৰহণ কৰিব। বিনম্ৰতাৰে জয়মতী দাস সভানেত্ৰী, ইন্দিৰা নেৱাৰ সম্পাদিকা।